बाक्सानि खारिजा बिजनीनि बरपेटानि मरमि सगाव 6 साननि मेहेरगोनां हाबाफारिजों 16थि श्री श्री लक्ष्मी फुजा खुंफुंनो लाहार फाहार। बरपेटानि मरमि सगाव लक्ष्मी मन्दिर सिथ्लायाव बोसोरफ्रोमबोनि बायदिनो देग्लायबो फैगौ 28 अक्ट'बरनिफ्राय 2 नबेम्बरसिम 6 साननि मेहेरगोनां हाबाफारिजों खुंफुंनाय जागोन श्री श्री लक्ष्मी फुजा। थांनाय बोसोरफोरनि बायदिनो देग्लायबो 16थि श्री श्री लक्ष्मी फुजाखौ गुबुन गुबुन मेहेरगोनां हाबाफारिजों खुंफुंनो थाखाय थांखि लादों फुजा खुंफुं आफादा। गुबुन गुबुन हाबाफारिफोरजों लोगोसे जोब सानखालि हारिमु मोनाबिलिनि हाबाफारि लानाय जादों। बे हाबाफारियाव हांख्रायहरनाय देंखोगिरि महरै नुजाथिफैगोन मानस प्रतिम आरो बर्नलि बशिष्ठ बिथांमोनहा। बिनिखायनो गासै रायजो राजाफोरनि हेफाजाब मोनगोन आरो बाहागो लागोन होननानै आसा खालामदों खुंफुं आफादा। আমাৰ 6 দিনা কাৰ্যসূচীৰে আমি উলহ মালহেৰে আগন্তুক লক্ষ্মী পূজা আমি উদযাপন কৰিবলৈ লৈছোঁ। এইবাৰ আমাৰ 16তম চলি আছে আৰু এই 16তমত আমি অতি উলহ মালহেৰে আগন্তুক লক্ষ্মী পূজা পতাৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ। ইতিমধ্যে আমাৰ পেণ্ডেলৰ কাম আৰম্ভ হৈ আছে আৰু লগতে আমাৰ বাকী কাৰ্যসূচী দিনৰ কাৰ্যসূচী নিশাৰ কাৰ্যসূচী সম্পূৰ্ণ প্ৰস্তুতি হৈছে। আমাৰ গান আছে, মঙলদৈৰ চিপাঝাৰৰ নামদল আছে, লগতে নলবাৰীৰ ৰজাপালি আছে। গতিকে এনেকুৱাকৈ আমাৰ কাৰ্যসূচীবিলাক আমি প্ৰস্তুত কৰিছোঁ আৰু আমাৰ এদিনা আমি শেষৰ দিনা আমি সাংস্কৃতিক সন্ধিয়া ৰাখিছোঁ আৰু সাংস্কৃতিক সন্ধিয়াত মানস প্ৰতিম আমাৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত দেখিবলৈ পোৱা যাব আৰু ৰাইজক আমি দেখুৱাবলৈ সক্ষম হ'ম। এইখিনিয়ে আমাৰ আগন্তুক লক্ষ্মী পূজাৰ প্ৰস্তুতি। যাতে এই 6 দিনা কাৰ্যসূচীত ৰাইজৰ পৰা আমি এইটোৱে আশা কৰোঁ যাতে শান্তি সম্প্ৰীতি বজাই ৰাখি আমাৰ 6 দিনা কাৰ্যসূচী পালন কৰে। তাৰ বাবে ৰাইজৰ ওচৰত আমি অনুৰোধ জনাইছোঁ যাতে কোনো ধৰণৰ বিশৃংখলৰ সৃষ্টি নহয়। সেই ৰাইজৰ ওচৰত আমি আশাবাদী। 28 অক্টোবৰৰ পৰা আৰম্ভ হ'ব 2 নৱেম্বৰলৈকে।